হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনাক মই নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ নতুন ভিডিঅ'টো হ'ব মোৰ ঘৰৰ পৰিয়ালখিনিক আপোনাক মই চিনাকি কৰাই দিম। আৰু লগতে মোৰ ঘৰত কিছুমান নতুন নতুন বস্তু কিছুমান লৈ আহিছোঁ, সেইবোৰ আপোনালোকক দেখাই গৈ আছোঁ। আপোনালোকে চাই থাকক। যদি মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু লগতে কমেণ্টো কৰি দিব। এইকেইটা আমাৰ আজি নতুন বস্তু, আৰু লগতে ইনভাৰ্টাৰটো আগৰ পৰা আছে, বক্সটো অনা হৈছে আজি। তাৰপিছত এইবোৰ টেবুল চেবুল আজি গোটেইখিনি নতুনকৈ অনা হ'ল। কম্পিউটাৰ এইবোৰ কালি অনা হৈছে, প্ৰিণ্টাৰ মেচিনো অনা হ'ল। লগতে আজি জিঅ' ফাইবাৰটো লগাই দিয়া হ'ল, কাৰণ দৰকাৰ হয় এতিয়া ফটো প্ৰিণ্ট কৰিবলৈ হয় বা কম্পিউটাৰটো চলাবলৈ সেইখিনি লাগিবই। লগতে এই আমাৰ মানে কি ৰুমবোৰ সৰু সৰু কাৰণে এতিয়া বিচনা দুখন বিচনা একেলগে কৰিব লগা হৈছে এইবোৰ। তাৰপাছতে আপোনাৰ সেইবোৰ কাৰ্টুনবোৰ দেখিছে নহয়। আৰু আমাৰ এই টিকলুকেইজনী চাওক, এইকেইজনী একদম মানে হেৰি হ'ব লাগে, বৰুৱানী বাইদেউ হ'ব লাগে। চাই দিয়া, এইফালে চাই দিয়া, মাইনী হাই কৈ দিয়া। কি নাম তোমাৰ? আৰু এইফালে এইফালে গুদু আহা। এতিয়া ক'ত কাৰ্টুনত সোমাবলৈ গৈছে দেখিছে নাই? কাৰ্টুনত সোমালে তাই। আছা তোমাৰ হাই কৈ দিয়া। তোমাৰ নামটো কোৱা। অঁ, মল্লিকা গগৈ। অঁ, মাৰ নামটো কৈছা? তোমাৰ নামটো কোৱা আকৌ। নমস্কাৰটো দিয়া আগতে। মোৰ নাম শ্ৰী দীক্ষা গগৈ। অঁ, এইটো আমাৰ পাকঘৰটো বৰ্তমান এতিয়া কেঁচা হৈ আছে। সেইখিনি আমাৰ বনাবলৈ আমি দেখুৱাই আছোঁ। দেউতাই এতিয়া লোকেল কুকুৰাৰ লগত আৰু গাহৰি মাংসৰ লগত ভাত খাব। অঁ, এয়া দেউতাই ভাত খাইছে। এতিয়া এইফালে চাই দিয়ক। আপোনাক চবেই দেখাব আকৌ, এইফালে চাই দিয়ক আকৌ। কোনে দেখাব? অঁ, এইফালে চাওক আকৌ। লোকেল মাংস খাইছোঁ চোৱা। অঁ, দেউতাই লোকেল মাংস খাইছে দেই। ঘৰত মানে নতুন নতুন বস্তুকেইটা অনাৰ কাৰণে দেউতাই লোকেল মাংসটো আজি খাইছে আৰু ব্ৰইলাৰ নাখায়ে। আৰু এইজনী দেউতাৰ পৰা তাৰমানে হেৰি খাইছে, মাংস খাইছে। আৰু এইজনী মা, নমস্কাৰটো দি দিয়ক। এতিয়া ইয়াত এইটো হৈছে কুকুৰা মাংস বইল কৰিছে। আমাৰ মানে হেৰি ভনী জোৱাইটো নাখায়। তাৰপিছত এইটো গাহৰি মাংস। আৰু এইখিনি হৈছে লোকেল কুকুৰা। আমাৰ ঘৰটো এইটোৱে হয়। তাৰপিছত সেইফালে দেউতাহঁতৰ ৰুমটো আছে। আমাৰ ৰুমটো আজি নেদেখাওঁ, একদম গুডুৱে বহুত লেতেৰা কৰি থৈ দিছে। যেতিয়া মানে চাফা তাফা কৰিম সেইবোৰ আপোনালোকক দেখাম। আৰু এইবোৰ আমাৰ মানে দেউতাই ৰিটায়াৰ হোৱাৰ পাছত মানে এইবোৰ পাইছিলে। এইবোৰ ভাগৱত গীতা এইবোৰ মানে পাইছিলে আৰু এতিয়া বৰ্তমান ইয়াত থৈ দিয়া পৰিছে। এইবোৰ মায়ে লাকি বেম্ব'বোৰ আনি ইয়াত থৈছে ভালকৈ সজাই মেলি। আৰু ইয়াতো থোৱা আছে কিছুমান বস্তু, ইয়াতো থৈ দিয়া পৰিছে। আৰু দেউতাৰ সেইখন মানে যিখন স্কুলত আগতে কৰিছিলে সেইখনত মানে পাইছে। তাৰপিছত আমাৰ এইটো ড্ৰয়িং ৰুমটো মানে হেৰি কৰা আছে। এইটো ড্ৰয়িং ৰুম এইটো। তাৰপিছত এইখন মানে দেউতাই পাইছিলে ৰিটায়াৰ হোৱা মানে স্কুলৰ পৰা দিয়া হৈছিলে। আৰু এইখিনি মানে আৰু লগতে আমাৰ মানে থাপনাখন ইয়াতে বৰ্তমান ইয়াত আছে। কাৰণ থাপনা পাতিবলৈ ৰুমটো এতিয়া বৰ্তমান নাই যে, সেইকাৰণে যেতিয়া বনাম আকৌ ইয়াৰ পৰা লৈ যাম। এতিয়া বৰ্তমান আমি ইয়াতে চাকি তাকি জ্বলাওঁ, ধূপ চাকি জ্বলাওঁ। তাৰপিছত এইবোৰ আছে। আমাৰ বিয়াৰ ফটোবোৰ আছে, আমাৰ দুয়োটাৰো ফটোবোৰ আছে। এইবোৰ তেনেকুৱা। এখন আছিলে মানপত্ৰ দেউতা। আৰু মই বাৰীখন দেখাইছোঁ আপোনালোকক। অঁ, এয়া আমাৰ মিষ্টাৰ গগৈ বাইকখন সোমাবলৈ লৈছে।
এবাৰ হাই কৈ দিয়া আকৌ। হাই। ধন্যবাদ আপোনালোকে ইমানখিনি সময় দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ। আগলৈ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।